নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় জানে এজন ইউটিউবাৰ বাবে তেওঁ সাবস্ক্ৰাইব বহুত ইম্পৰ্টেন্ট হয় আৰু এজন নিউ ইউটিউবাৰে যেতিয়া সাবস্ক্ৰাইব বঢ়াবলৈ কথা আহে তেন্তে বহুত কষ্ট কৰিব লাগে আৰু কষ্টৰ ফলতহে তেওঁ এটা সাবস্ক্ৰাইব বাঢ়ে এতিয়া এনেকুৱা বহুত লোক আছে যি আপোনাক সাবস্ক্ৰাইব কৰিলো বুলি আপোনাৰ পৰা সাবস্ক্ৰাইব লয় আৰু তাৰ পিছত আনসাবস্ক্ৰাইব কৰি দিয়ে এতিয়া আপোনালোকে কেনেকৈ চাব যে আপোনালোকক কোনে কোনে আনসাবস্ক্ৰাইব কৰিলে হবিহে ভিডিঅ'টো জৰিয়তে জনাম সো ভিডিঅ'টো স্কিপ নকৰিব আৰু তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমে আপোনালোকে ক্ৰম এপটো ওপেন কৰিব তাৰ পিছত আপোনালোকে সাৰ্চ কৰিব www.youtube.com তাৰ পিছত আপোনালোকে সাৰ্চ কৰি দিব তাৰ পিছত দেখিছে ইউটিউবৰ পেজখন খোল খাব আপোনালোকে ডেস্কটপ সাইড কৰি ল'ব ডেস্কটপ সাইড কৰি লোৱাৰ পিছত আপোনালোকৰ মাজলৈ এনেকুৱা এখন পেজ খোল খাব এতিয়া নেটৱৰ্ক স্লো আছে সেইকাৰণে স্লোকে আহিছে আপোনালোকে দেখিছে তো আপোনালোকে ইয়াত আপোনালোকৰ একাউণ্টৰ লোগোটো দেখিব আপোনালোকে ক্লিক কৰিব তাৰ পিছত আৱাৰ চেনেলত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ মাজলৈ এনেকুৱা এখন পেজ খোল খাব ইয়াত আপোনালোকৰ ভিডিও কিমান দিয়া আছে সকলো আহি যাব আপোনালোকে কাস্টম চেনেলত ক্লিক কৰি দিব অকমান ওয়েট কৰিব যেহেতু নেটৱৰ্ক স্লো আছে তাৰ পিছত দেখিছে ইয়াত চাৰিটা বক্স নিচিনা আছে একচুয়ালি ড্যাশবোৰ্ড হয় তাত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ সকলোবোৰ ডিটেইলছ আহি যাব আপোনালোকৰ নিউ কমেন্ট থাকিলেও আহি যাব আপছা আপোনালোকে দেখিছে একেবাৰে লাষ্টত আছে ৰিসেন্ট সাবস্ক্ৰাইবাৰ ইয়াত ক্লিক কৰি দিব সি অলত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন পেজ খোল খাইছে আপোনালোকে দেখিছে ৰিসেন্ট মোক তিনজনে আনসাবস্ক্ৰাইব কৰিছে ইয়াত আপোনালোকে চাব পাৰিব কোনে কোনে আপোনালোকক সাবস্ক্ৰাইব কৰি থৈছে যত সাবস্ক্ৰাইব বুলি লিখা আছে তেওঁলোকে আপোনালোকক সাবস্ক্ৰাইব কৰিছে আৰু যত আনসাবস্ক্ৰাইব লিখা আছে তেওঁলোকে আপোনালোকক আনসাবস্ক্ৰাইব কৰিছে তলত আপোনালোকে ক্লিক কৰি দিব সেকেন্ড পেজটো খোল খাব আপোনালোকে দেখিছে ইয়াত মোক চাৰিজনে আনসাবস্ক্ৰাইব কৰিছে এইকেইদিন মোৰ প্ৰায় আনসাবস্ক্ৰাইব হৈ গৈ আছে আৰু হেহে মই ভাবিলো এবাৰ চেক কৰি চাও আৰু ইয়াত চেক কৰি বহুত বেয়া লাগিল কাৰণ ইয়াত মোক বহুত ফ্ৰেন্ডছ ওলালে যিসকলক মই বহুত সাপোৰ্ট কৰো তেওঁলোকে নিজে কৰিছে নে ইউটিউবৰ ফালৰ পৰা কৰিছে নাজানো যদি তেওঁলোকে ব্যক্তিগতভাৱে নিজে কৰিছে তেন্তে প্লিজ কমেন্ট বক্সত জনাব কিয় আপোনালোকে মোক আনসাবস্ক্ৰাইব কৰিলে হয়তো মোৰ কিবা ভুল হৈ যাব পাৰে ভিডিঅ'বোৰত আপোনালোকে ভুলবোৰ শুধৰাই দিব তেতিয়াহে মই শুধৰণি কৰি ভিডিঅ' বনাব পাৰিম আপোনালোকে যদি আঙুলিয়ে নেদেখায় তেন্তে মোৰ ভুল আৰু হৈ গৈ থাকিব তো আপোনালোকে প্লিজ মোক কমেন্ট বক্সত জনাব কি ভুল হ'ল আৰু কিহৰ বাবে আপোনালোকে আনসাবস্ক্ৰাইব কৰিলে আপোনালোকে তলত ক্লিক কৰি গৈ থাকিলে নতুন নতুন পেজ খোল খাই যাব আপোনালোকে ইয়াত দেখিছে 90 দিন লিখা আছে আপোনালোকে 365 দিন কৰি ল'ব তেতিয়া এবছৰৰ ভিতৰত আপোনালোকক কোনে কোনে আনসাবস্ক্ৰাইব কৰিলে সকলোবোৰ চাব পাৰিব যেহেতু মোৰ এবছৰ হোৱা নাই সেইকাৰণে চোৱা নাই ভিডিঅ'টো আজিলৈ ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো আহিছে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব